डांसर भाई वाह क्या बना रहे ओ टाइगर सब भी फेल हो गया ओए বিশ্বজিৎ ভাই মোক পিক আপ কৰিব আহিলে কেলে কি আজি প্লানিংটো ধামাকা আছে ক'ত যাম আজি আমি ভাই এই যাম আৰু লাহে লাহে জানি যাব ন এতিয়া নকওঁ আৰু নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত আৰু এতিয়া ডাইৰেক্ট মনোজ ভাই ক'তে চবেই জমাই আছে ন এতিয়া ডাইৰেক্ট তাতে যাম আৰু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ পাই গ'লোঁ এইফালে হীৰাদা আৰু এইফালে কি বাটাৰ পাই এইফালে পূৰা বৰ্ণন পাই মানুহ আছেনে ঘৰত ৰাইজসকল অহ' কস্তুৰী ঢোল বজাইছা বাকী চব ৰেডি ন সকলোৱে ইয়াৰ পৰা নোলোৱাৰ আগতে বজাৰলৈ এপাক যাম বুলি আছোঁ কেলৈ কি মানে যেতিয়া ঠাণ্ডা দিন আছিলে তেতিয়া যেতিয়া পূৰা জুই তপি থাকোঁতে মানে মোৰ এই চপ্পলটো জ্বলি গৈছিলে নহয় এইটো মানে এতিয়ালৈকে চেঞ্জ কৰাই নাই মানে নতুন চপ্পলে আছিল নহয় এতিয়ালৈকে বেয়া হোৱা নাই সেইকাৰণে মানে পিন্ধি আছিলোঁ তাৰপিছত এতিয়া চেঞ্জ কৰোঁ বহুত দিনৰ আৰু গৰম দিন আহিছে ডাইৰেক্ট এতিয়া মাৰ্কেটত লৈ ল'লে এই চপ্পলযোৰ কেনেকুৱা লাগিছে জনাই দিব বহুত দাম দেই চবে সাজি কাচি ৰেডি ৰেডি নে কাকু ভাই ৰেডি ন চবে ঐ বল 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 আহি পালোঁ পাছিঘাট টাউন এইফালে বিশ্বজিৎ ভাই আৰু এইফালে বৰ্মন ভাই আৰু হীৰাদাই কাৰ চলাই আছে আৰু বাকী এইটোতো হীৰাদাই কাৰ চলাই আছে আৰু বাকী পক্ষী মোৰ পক্ষী বাকী পাখি আৰু মনোজ ভাই যোন গোটেই কেইজন পিছফালে আহি আছে কাৰত আহি পাই গ'লো এয়া চাব এই ৰাস্তাত যাব লাগে এইটো আৰু এই জেগাটো হৈছে চিৰকি আৰু এইফালে ভাই আহি কেনেকুৱা লাগিছে এই জেগাটোত জুই ন বিপুল ভাই মজা ন পাখি জুই ন নিশ্চয় কৰিব লগতে বেল আইকন দবাই দিব ষ্টেপ বাই ষ্টেপ সেই এক পাৰ্টি আগত গুচি গ'ল আৰু লাষ্টত মই আৰু বিশ্বজিৎ অলপ আগত আহিলোঁ আৰু বাকী কেইজন আহি আছে আৰু এক পাৰ্টি ইপিলে মই ভাবি আছিলোঁ মই চবতছে আগত আছোঁ নেকি কিন্তু যোন আগত আছে আহি বেছি দূৰ নাই আহি পামগৈ আৰু বৰ্মন ভাই আছে ইয়াত তাৰপিছত এইটো ওচৰত গৈ দেখাম কি কয় বল চবতকৈ আগত মই আছোঁ বৰ্মন ভাই মোৰ পিছত আছে আৰু এইটোৱে আৰু চিৰকি ৱাটাৰফল মই ইয়াত পাইছোঁ আৰু বাকীকেইটা সেইফালে আছে আৰু আজি মই জোতা পিন্ধি অহা নাই ভালেই হ'ল মানে ওলাই আহোঁতে জোতা নিপিন্ধিলোঁ বুলি বেয়া লাগি আছিলে কিন্তু মোৰ বহুত ভাল হৈছে কাৰণ ইয়াত নামি কিনি অলপ এনজয় লওঁ এতিয়া আগে পিছে আপোনালোকে দেখিছে চাগে ইয়াত বহুতে আহি ভিডিঅ' বনাইছে এই চিৰকি ৱাটাৰফলত আৰু যোনে দেখা নাই আজিও দেখিছে আৰু চাই কেনেকুৱা লাগিছে জনাই দিব কমেণ্ট বক্সত আৰু এতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আহি কেনেকুৱা লাগিছে ভাই মজা ন বাকী এইটো চাই কেনেকুৱা লাগিছে ৱাটাৰফলটো এতিয়া যাম চবেই যাব লাগিব বল 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 পুৰা একদম ইয়াৰ মই পোচাপ মাৰিম এই জেগাত আৰু কেমেৰামেন হীৰাদা হ'ব কেমেৰামেন মই ই জোতা পিন্ধিছে নাহিব নোৱাৰে মানে ল'ৰা 6 পেক হৈ গ'লতো এতিয়া দেখাই থাকিব এৰান নাই আৰু মানে আপোনালোকে বহুত ভালকৈ মোক ছাপোৰ্ট কৰিছে জিম কৰি থাকিব কৈছে সেইকাৰণে জিমৰ ভিডিঅ' আহি থাকিব কি কয় মই হয় ইয়াৰ পৰা আৰম্ভ দে ইয়াৰ পৰা আৰম্ভ আগতে চোলাটো খুলেগা हो क्या बात है भाई गेंदी खोला कर हाँ गेंदी खोल নাই खोल 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 खुलिब লাগিব खोलो डांसर 1 2 3 4 25
40 মান হ'ল ভাই এফালে দেখা বাইচেপ দেখা বাপৰে বাইচেপ দেখা এবাৰ বাইচেপ দেখুৱা দুইটা হাত टाइगर साहब भी फेल हो गया পুচাপ মাৰিলোঁ 60+ মাৰিছোঁ বেছিকৈ কমকৈ মাৰা নাই কেনেকুৱা লাগিছে জনাই দিব আপুনিতো আগত যাব নোৱাৰে মই নাযাওঁ মানে ইয়াতে ৰখি দিওঁ মই আমি কেইটা আগত যাম বল এইবাৰ বল আগত বল বুজিছ আকৌ আমি এৰান নাই এতিয়া আকৌ যাম চলো চলো পাখি বলো যি দেখিছোঁ আগে পিছে পাখি এনেকুৱা জেগাত আহি পোৱা নাই ন সেইকাৰণে ইয়াত খোজকাঢ়াবিলাক চাই গম পাই গৈছোঁ পুৰা ঠিক আছে লাহে দেই লাহে হাত দিব পাৰিব দে মই উঠাই দিম হৈ যাব নহ'লে तौबा 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 थारा मूड खराब कर दिया दे अभी मजा आएगा ना भिड़ो मजा आया আহি পালোঁ মেইন জেগাত আহিলোগে আমি তাৰ পৰা তললৈ হীৰাদা এইবিলাক বিশ্ব আৰু এইবিলাক ক্ৰিছ আৰু বৰ্বন বাকী মনোজ আৰু পাখিয়েন্দে অহা নাই আৰু এটা জেগাত যোৱা প্লানিং আছে যাব হ'ব নাই যাম যোনটো পুৰা ডেমেজ একেবাৰে কি হ'ল ইয়াৰ কিনবাৰো আৰু আচ্ছা যি কি নহওক ইয়াত আহি ভাল লাগিছেগৈ বহুত দিনৰ পিছত আহিছোঁগৈ ইয়ালৈ আহি থাকে মানুহ ভিডিঅ' বনাই থাকে আৰু ইয়াৰ বিষয়ে কিনো ক'ম আৰু কি কয় আমাৰ কাৰণেতো এইটো পুৰণা জেগাই হয় আহি থাকে কিন্তু কিবা এটা বেছিকৈ ভাল লাগে সদায় আহিলেও মানে আমনি নালাগে ইয়াত দেই ইয়াত আহি ৰিলছ বনালোঁ বহুত ভাল লাগিলে পাখিৰ লগত ৰিলছটো ইনষ্টাগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত আছে চাব এইটো পিকনিক প্লেচ হয় এতিয়া আহিলোঁ তাৰ পৰা ওলাই আহি এইটো বটাকেৰিয়া হয় এতিয়া বাৰিষা সময় সেইকাৰণে এই জেগাত মানুহ ইমান নাই নহ'লে খৰালিৰ সময়ত ইমান মানুহ আহে বেছিভাগ আমাৰ অসমৰ মানুহে আহে মানে ইমান পিকনিক কৰে সেইকাৰণে এই জেগাটো পিকনিক প্লেচে বুলি কয় আৰু ডান্সাৰ বেয়া দি আছে দেই ঐ